হেল্ল' গাইজ, আজি মই বহুত সুখী। জীৱনত মই প্ৰথমবাৰৰ কাৰণে মই নিজে কিবা এটা কৰিব পাৰিছোঁ। আৰু মই এয়া চাওক, এয়া দেখিছে, এয়া মই ফেচবুকৰ পৰা পাইছোঁ। প্ৰথমবাৰৰ কাৰণে পাইছোঁ। কিমান পাইছোঁ মই এতিয়া নকওঁ। যিমান যি হ'লেও মই যে ফেচবুকৰ পৰা পইচা পাইছোঁ, মোৰ কাৰণে মই বহুত সুখী। আপোনালোকে ভাবিছে চাগে, এই দেখোন ভিউজো নাই, কেনেকৈ ইমান টাইমো নিদিয়ে, কেনেকৈ ইমান পইচা পালে। ইয়াত আপোনালোকে ফেচবুকটো চলালেই নহ'ব, ফেচবুকটো আপোনালোকে টাইম দিব লাগিব। কিয়নো মই এতিয়া যিখিনি কথা ক'ম বহুত ইম্পৰ্টেণ্ট কথা ক'ম, গুৰুত্বপূৰ্ণ। আপোনালোকে মোৰ টিপছখিনি আপোনালোকে ফ'ল' কৰক, তেতিয়া আপোনালোকে পাৰিব। কিয়নো কিবা এটা কাম কৰিবলৈ হ'লে কিবা এটা কৰিবই লাগিব, তেতিয়াহে সফল হ'ব। আজি মই বহুত সফল, বহুত চেষ্টা কৰাৰ পিছত মই আজি সফল হৈছোঁ। আপোনালোকক মই সকলোখিনি কথা কৈছোঁ, গোটেই ডিটেইলছত মই দেখাই দিম। আপোনালোকে বিশ্বাস নকৰিবও পাৰে, সেইবাবে মই ডিটেইলছত কৈ আছোঁ, আপোনালোকে শুনক। জীৱনত কিবা এটা কৰিবলৈ হ'লে কিবা এটা কৰিব লাগিব, আৰু মই সেইখিনি কৰি পিনি আজি মই সফল হ'লোঁ। বহুতখিনি পইচা পালোঁ। ফেচবুকে মোক ছাপোৰ্ট কৰিছে আৰু পইচা একাউণ্টত পঠাইছে। মই আজি পইচাখিনি উলিয়াই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবি দেখাইছোঁ। কিয়নো আপোনালোকেও কষ্ট কৰি আছে, ফেচবুকটোক টাইম দি আছে, আপোনালোকে সফল হ'ব পৰা নাই। সেইখিনি আপোনালোকে কষ্ট কৰিব লাগিব। মই কৈছোঁ, কিমান গুৰুত্ব দি শুনিছে। এইখিনি মই ফেচবুকৰ পৰা পোৱা নাই, এইখিনি মই মানুহটোৰ পৰা মাৰিছোঁ 1 টকা 2 টকাকৈ। গুগল পে' ফোনপে'টো আমাৰ দিমাগটো খায়ে দিলে। 10 টকা এটা মানুহজনৰ পৰাতো মাৰিব নোৱাৰোৱে। এইখিনি মোক কিবা কিনিব দিয়াৰ পৰা মই ৰাখিছোঁ। গাইজ, কিমান কষ্ট কৰাত কিমান মাহ, কমেও এবছৰ 1.5 বছৰমান হৈছে এইকেইটা পইচা হৈছে, গম পাইছে। আপোনালোকে ইমান গুৰুত্ব নিদিব, মোৰ কথা ইণ্টাৰেষ্ট নিদিব এই পইচা পালে বুলি। আৰু এতিয়া মোৰ পইচা হয়, ফেচবুকে নাই দিয়া। মোৰো ভয় লাগে পাম বুলি। নিজৰ কামত লাগক, মোৰ এই ভিডিঅ' চাই টাইম লছ নকৰিব। মই ফটুৱামিও।